যেতিয়া আমাৰ মানে তেওঁৰ হাৰ্টৰ ব্লকটো হৈছিলে তেতিয়া আমি মানে যেতিয়া গম পালোঁ আমাৰ পইচা পাতিৰ ক্ষেত্ৰত মানে আমাৰ বহুত অসুবিধা হৈছিলে মানে সাধাৰণ মানুহ আমি নমস্কাৰ মোৰ নাম মিছেছ ৰশ্মি বেগম মোৰ হাজবেণ্ডৰ নাম হৈছে মহম্মদ বাবু আহমেদ তেওঁৰ মানে হাৰ্টৰ অলপ অসুবিধা হৈছিলে কিন্তু অকস্মাতে সেইটো হোৱাৰ কাৰণে স্বাস্থ্য হস্পিটেললৈ তেওঁক আনিলোঁ অনাৰ লগে লগে তেওঁলোকে তেওঁৰ এডমিট কৰোৱা হ'ল ডক্টৰ ৰেজা ৱাছিফ বৰা ছাৰেও আমাক মানে বহুত ভালদৰে কম্পিউটাৰত দেখাই দিলে যে বস্তুটো কেনেকৈ হৈছে আৰু কি কাৰণত মানে তেওঁ এনজিঅ'গ্ৰাফি কৰিব লাগিব কি কাৰণত তেওঁ এনজিঅ'প্লাষ্টিক কৰিব লাগিব গোটেইখিনি কথা আমাক ধুনীয়াকৈ বুজাই দিলে আৰু আয়ুষ্মানৰ কাৰ্ডৰ ফলতে আমি এই অপাৰেশ্যনটো কৰিব পাৰিলোঁ এটা কথা কি আমাৰ আয়ুষ্মান কাৰ্ড আগতে নাছিলে মোৰ হাজবেণ্ডৰ নামত আমাৰ ৰেচন কাৰ্ড আছে তাৰ ৰেচন কাৰ্ডত তেওঁৰ নাম থকাৰ বাবে হস্পিটেলখনে আমাক আয়ুষ্মান কাৰ্ড উলিয়াই দিয়াত বহুতখিনি সহায় কৰিলে আমি আগতেও হস্পিটেলাইজ হৈছোঁ কিন্তু এনেকুৱা সুবিধা মানে সেইখন হস্পিটেলতো আমি পোৱা নাছিলোঁ ডক্টৰখিনিৰো ব্যৱহাৰ পাতি ভাল আনকি মানে কৰ্মচাৰীসকলৰো ব্যৱহাৰ পাতি বহুত ভাল